কোচ ৰাজবংশীৰ সভাত মিয়া মুছলমান প্ৰসংগ কোচ ৰাজবংশীসকলে নিজৰ মাটিতে আজি এলাগী হৈ পৰিছে আমিন গাঁৱত অনুষ্ঠিত আক্ৰাছুৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাগ লৈ এইদৰে কয় আক্ৰাছুৰ মুখ্য কাৰ্যবাহী জীবেশ ৰায় নহলে আমাৰ তাত জনগাঁথনি যি আছে সেই জনগাঁথনি আজি বাংলাদেশী মিয়া জনগোষ্ঠীয়ে তেওঁলোকে আগ্ৰাসনৰ ফলত আমাৰ মানুহ আজি মাটি বাৰী হেৰুৱাইছে আমাৰ অস্তিত্বৰ তাত সংকট আহিছে বহুধা বিভক্ত কোচ ৰাজবংশী সংগঠনক একত্ৰিত কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ মত প্ৰকাশ কৰে আক্ৰাছুৰ নেতাগৰাকীয়ে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি ক্ষিতিশ বৰ্মনে আমিনগাঁও চিলাৰায় ঋতুকত পত্ৰিকা উত্তোলন কৰি স্মৃতি তৰ্পণ কৰে নহলে আমাৰ তাত জনগাঁথনি যি আছে সেই জনগাঁথনি আজি বাংলাদেশী মিয়া জনগোষ্ঠীয়ে তেওঁলোকে আগ্ৰাসনৰ ফলত আমাৰ মানুহ আজি মাটি বাৰী হেৰুৱাইছে আমাৰ অস্তিত্বৰ তাত সংকট আহিছে গতিকে সকলো দিশত আমাৰ পলিটিকেল ৰাইটে কওক সকলো দিশত আমাৰ ভাবুকি আহি পৰিছে আৰু এই ভাবুকিৰ পৰা আমি পৰিত্ৰাণ পাব হলে নিশ্চিতভাৱে আমি একতাৰ বান্ধনেৰে আগবাঢ়িলে মই ভাবো আমাৰ সমস্যাসমূহ পৰ্যায়ক্ৰমে আমাৰ মাননীয় মুখ্যমন্ত্ৰী বলিষ্ঠ নেতৃত্বত তেখেতে এইসমূহ দিশ সমাধানৰ দিশত আগবাঢ়িব গীত মাত কোচ ৰাজবংশীয় লোকনৃত্যৰে আজি মুখৰিত হৈ পৰিল আমিনগাঁও লোক নিৰ্মাণ সভা কক্ষ মুকলি সভাত আক্ৰাছুৰ কেন্দ্ৰীয় নেতৃবৃন্দই ভাষণ দি জাতীয় অধিকাৰ সাব্যস্ত কৰাৰ বাবে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰো মত পোষণ কৰে এই কথাটো স্পষ্ট কথা যে সদুগোস্বামীৰ ছাত্ৰ সন্থাই 1990 চনত জন্ম হোৱাৰ পিছৰ পৰাই কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবী অহৰহভাৱে গতানুগতিকভাৱে আমি কৰি আহিছিলোঁ প্ৰস্তুতিত আহি এটা পৰ্যায়ত যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ 1996 চনত জনজাতিকৰণ কৰিছিল এই সময়ত মাত্ৰ 6 মাহৰ কাৰণে আমাৰ জনজাতিকৰণৰ যি ব্যৱস্থাটো থাকিলে তাৰ পিছত জনজাতিকৰণৰ ব্যৱস্থাটো আকৌ নাইকিয়া হৈ গ'ল তাৰ পিছত কি হ'ল আমি গতানুগতিকভাৱে জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি থাকিব লগা হ'ল আমি আন্দোলন কৰি আছিলোঁ তাৰ পিছত আমাৰ অসমৰ কিছুমান জনগোষ্ঠীয় ভাইসকলে তেওঁলোকেও বিচাৰিছে জনজাতিকৰণ আমিও পাব লাগে যেহেতু কোচ ৰাজবংশী জনগোষ্ঠীয়ে 96ত জনজাতিকৰণ পাইছিল আমিও পাৱাৰ অধিকাৰ আছোঁ গতিকে তেওঁলোকেও জনজাতিকৰণৰ যিটো ব্যৱস্থাৰে তেওঁলোকে আগবাঢ়ি আহিছিল গতিকে একেলগে ঐক্যবদ্ধ হৈ 6 জনগোষ্ঠী যেনেকৈ কোচ ৰাজবংশী টাই আহোম মৰাণ মটক টি জনগোষ্ঠী তেনেকৈ 6টা জনগোষ্ঠী চুতীয়া একেলগে তেওঁলোকে ঐক্যবদ্ধ হৈ আমি সংগ্ৰামখন কৰোঁ বুলি মত পোষণ কৰিছিল নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ